হাই দোस्तो, আজি মই বনাম লাও বাকলিৰ চাটনি। আপোনালোকে লাও বাকলিৰ চাটনি খাইছেনে? যদি নাই খোৱা মই আজি বনাম, চাওক কেনেকৈ বনাওঁ। প্ৰথমে আমি লাওৰ বাকলিখিনি চেলাই ল'ম। লাওটো যাতে কোমলীয়া হয় তেতিয়া চাটনিখিনি বহুত ধুনীয়া হয়। তাৰপাছত লাও বাকলিখিনি সৰু সৰুকৈ কাটি লওক যাতে পিচিবলৈ সুবিধা হয়। চাওক এনেদৰে সৰু সৰুকৈ কাটি ল'ব যাতে ভাজিবলৈ আৰু পিচিবলৈ লাও বাকলিখিনি সুবিধা হয়, নহ'লে কেঁচা হৈ থাকিব। কাটি হৈ গ'ল। এনেদৰে সৰু সৰুকৈ কাটি পিছত ধুই ল'ব ভালকৈ। তাৰপাছত কেইটামান জলকীয়া ল'ব। আপুনি যিমানখিনি জ্বলা খায় তাৰ পৰিমাণত আপুনি জলকীয়া ল'লেই হ'ল। তাৰপিছত আদা এটুকুৰা ল'ব। তাৰপিছত ৰহুন কেইফুটমান ল'ব। যিহেতু মই জ্বলা বেছি নাখাওঁ সেইটো কাৰণে মই জ্বলা লোৱা নাই বেছি। এইখিনি একেলগে মিলাই লওক। মিলাই লৈ ভালকৈ ধুই লওক। ধুই পেলাই কেৰাহী এটা ধুনীয়াকৈ গৰম কৰক। গৰম কৰি তাত অকণমান ভালকৈ তেল দিলেই হ'ল যাতে বস্তুখিনি ভাজি ধুনীয়াকৈ ভাজা যায়, অলপ সিজে যাতে। তাৰপিছত ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'ব যাতে চাটনিকণ অলপ সোৱাদ হয়। এতিয়া ৰঙা হৈছে, অলপ ৰঙা হৈছে। অলপ বেছি ৰঙা হ'লে বেছি ভাল হয়। এতিয়া মই মিক্সিত দিম। পটাত মাৰিলে বেছি ভাল হয় কাৰণ পটাত মৰা চাটনিৰ বেছি সোৱাদ হয়। মিক্সিত মাৰি হৈ গ'ল। চাটনি ৰেডি। মই এতিয়া বাতিটোত ঢালি লওঁ। চাটনিখনত অলপমান নিমখ দিব। চাটনিখিনিত যিমান পৰিমাণৰ নিমখ দিব লাগে সিমানকণ নিমখ দিব আৰু চাটনিখিনি ৰেডি হৈ গ'ল। আপুনি খাই চাব কেনেকুৱা পালে চাটনিখিনি, আৰু যদি ভাল পালে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু যাতে মই বেলেগ চাটনি লৈ আহিব পাৰোঁ। গতিকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।